নমস্কাৰ সকলোকে বন্ধু বান্ধৱীসকল। আজি মই কচু পুলি জাল বনাম বুলি ভাবিছোঁ। গতিকে মই কচু পুলি জাল বনাওঁতে আপোনালোকক অকণ দেখাওঁ মই কেনেধৰণৰ কচু পুলি জাল বনাওঁ। আপোনালোকে কচু পুলি জাল কোনে কোনে ভাল পায় ক'বচোন। মই কিন্তু বৰ ভাল পাওঁ। গতিকে এইখিনি গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ বনাবৰ কাৰণে। এয়া দালি লৈ লৈছোঁ, দালিখিনি ইয়াত দি দিম। এতিয়া পানী চব সকলোবিলাক বস্তু ওচৰত জুগুতাই লৈছোঁ। লৈ পেলাই এয়া দেখিছে নহয়, দালিখিনি তাতে মানে ধোৱা আছিলে, দালিখিনি তাতে মানে সুমিয়াই পেলাই অকণ হেৰি কৰিছোঁ। তাতে এতিয়া মই কচু পুলিখিনি ভৰাই দিম। যিহেতু কচু পুলি মচুৰ দালিটো সিজাই ল'ব লাগিব। এতিয়া এই কচু পুলিখিনি যে দেখিছে, কচু পুলিখিনি একদম ধুনীয়াকৈ ধুই ধাই ধুনীয়াকৈ ৰ'দত অকণমান দি লৈছোঁ। অকণ ৰ'দত মানে লেৰেলাই ল'লে কচু পুলিটো ধুনীয়া হয়। আৰু এতিয়া কচু পুলি পাবলৈ বহুত টান, গম পাইছেনে। যিহেতু এতিয়া সোনকালে কচু পুলি একদম নাপায়। মই মানে মোৰ পাতৰ পৰা আনি পেলাই কচু পুলি বনাইছোঁ আৰু যি খাবলৈ মন গৈছে কি ক'ব আৰু। কচু পুলি জাল বুলি ক'লে মই বহুত ভালেই পাওঁ খাই। আপোনালোকে কোনে কোনে ভাল পায় ক'বচোন। এতিয়া এয়া বনাব ধৰিছোঁ, দেখিছে নহয়। আৰু এইডাল যে দেখিছে, এইডাল হ'ল ফুলকবিৰ হেৰিডাল, ঠাৰিডাল। আলু লৈ লৈছোঁ, এই পিঁয়াজ লৈ লৈছোঁ, এই ফুলকবি ঠাৰিডাল মই ভাজিম। এইখন চব্জিৰ কাৰণে মই কাটি ল'লোঁ, দেখিছে নহয় ইয়াত ধুনীয়াকৈ। এতিয়া মই চব্জি এখন বনাম ইয়াত। তাৰপাছত আজি মানে চব্জিটো বনাই এইটো ধুনীয়াকৈ চব্জিটো বনাওঁতে আপোনালোকে কেঁচা জলকীয়া তাত ফালি ফালি দিব, পিঁয়াজ দি দিব। তেনেকৈ চব্জিটো ভাল লাগে খাই। বেছি মছলা চছলা দিব নালাগে চব্জিত। আৰু এইডাল দেখিছে, সেইডাল ঘুটনি বাৰী, সেইডাল মই নিজেই বনাই লোৱা। এই ঘুটনি বাৰীডাল মই নিজে বনাই লৈছোঁ। যিহেতু মোৰ কিনা ঘুটনিবিলাক মাৰি ভাল নালাগে, সেইকাৰণে ঘৰতে মই এইডাল বনাই লৈছোঁ। আমাৰ গাঁৱলীয়া ঘুটনি ষ্টাইলেই বেলেগ, হয়নে নহয় আপোনালোকে কওকচোন বাৰু। গাঁৱলীয়া ঘুটনি ক'ত পাৰিব। গতিকে মই নিজেই ঘৰত এডাল বনাই লৈছোঁ। তাৰপাছত মোৰ এয়া চব্জি বৰ্তমান হৈ গ'ল। এই চব্জিটো চাওকচোন, ভাল লাগিছেনে বাৰু। চব্জি হৈয়ে গ'ল বাৰু। এতিয়া মাছকণ ফ্ৰাই কৰি ল'লোঁ। মাছকণ ফ্ৰাই কৰি ল'লোঁ মানে আপুনি কি মানে কচু পুলি জালত দিম। কচু পুলি জালত দিলে মাছটো খাই বহুত ধুনীয়া লাগে, নহয়নে। তাৰপিছত মই এতিয়া কচু পুলি জাল তেল মাৰিবৰ কাৰণে এইখিনি গোটেইখিনি পিঁয়াজ চিয়াজখিনি ভাজি কৰি ধুনীয়াকৈ লৈছোঁ। পিঁয়াজটো ভাজি লৈছোঁ আগতে। পিঁয়াজটো ভাজি তাত মছলাটো ঢালি দিম, তেজপাত দি দিম। গোটেইখিনি মানে মছলাখিনিৰ লগতে গোটেইখিনি আছেই জানেই। একদম ধনিয়া নহৰু গোটেইখিনি দিয়া আছে আৰু জালুক আদা সকলো পেষ্টটো ধুনীয়াকৈ বনাই লৈছোঁ মই। বনাই লৈ পেলাই এতিয়া ধুনীয়াকৈ তেলটো মাৰি ল'ম। যেতিয়া মছলাটো ভাজি ধুনীয়াকৈ গোন্ধ ওলাব, তাত কি কয় কচু পুলিখিনি আপুনি ধুনীয়াকৈ ঢালি দিব। এয়া দেখিছে নহয়, গোটেইখিনি দি আছোঁ। কিমান ধুনীয়া লাগে খাই। আৰু ৰাতিপুৱা যে বাঁহী জালটো থৈ দিলে, ৰাতি যদি বনাই কেনেবাকৈ ৰাতিপুৱা যদি বাঁহী জালটো থৈ দিয়ে, খাই তাৰ টেষ্টেই বেলেগ, নহয়নে বাৰু। এয়া চাওক, মাছ দি দিছোঁ। এতিয়া কচু পুলিৰ তেলটো মাৰিলোঁ মই, মাছ দি দিছোঁ। জালত মাছ, কচু পুলি জাল খাই বহুত ভাল লাগে, গম পাইছেনে। আৰু অকণমান হোৱাৰ পাছত আপুনি অকণমান গৰম মছলা পেলাই দিব তাত। ধৰক অকণমান গৰম এইটো বাকলিটো কি আছিলে আপোনাৰ, লং ইলাচি অকণমান দি দিব। তাৰপাছত খাব আৰু বহুত ধুনীয়া টেষ্টি কচু পুলি। এয়া হ'লেই মোৰ কচু পুলি। মই কচু পুলি জালটো বেছি পানী হ'লে খাই বেয়া পাওঁ।